আজি আমাৰ বাটিপৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়। বৰ্তমান ইলেকশ্যন চলি আছে। আপোনালোকে দেখিছে কেনেকৈ ভোট গ্ৰহণ কাৰ্যসূচী চলি আছে। আমাৰ ছাত্ৰীসকল আছে, মৰমৰ ছাত্ৰী, দশম শ্ৰেণীৰ ছাত্ৰী গোটেইকেইগৰাকী, আৰু ইহঁতে অলৰেডি ভোট দিলে। তোমালোকে হাতৰ নিচানটো দেখুৱাই দিয়া। ভোট দিলা, ইহঁতে ভোট দিলে। আৰু এয়া চাওক আপোনালোকে, এয়া দেখুৱাই দিয়া। কি ক'বা তোমালোকে? ভোট দি কেনেকুৱা লাগিল কোৱা? আৰু আজি ফাৰ্ষ্ট টাইমৰ কাৰণে তোমালোকে ভোট দিছা। আচলতে ভোট দিবৰ কাৰণে বয়স কিমান হ'ব লাগে? তোমালোকৰ 18 বছৰ নহওঁতে ভোট দিলা। তো আমাৰ ইয়াত যিটো ছিষ্টেমত ভোট হৈছে, আচলতে সাধাৰণ নিৰ্বাচনতো ঠিক একে নিচিনাকৈ ভোট অনুষ্ঠিত কৰা হয়। মাত্ৰ তাত কি হ'ব লাগে, ভোটাৰ কাৰ্ডখন লৈ যাব লাগে আৰু মেচিনত ভোট হয়। মানে আমি প্ৰাপ্তবয়স্ক নোহোৱাৰ আগতে ভোট দিয়াৰ আমি আজি আনন্দ পাইছোঁ। কিদৰে ভোট দিব লাগে সেয়া আমাৰ ছাৰ বাইদেউসকলে আজি আমাক শিকাই দিছে। আৰু ভোট দিয়াৰ এই আনন্দ আজি আমি প্ৰাপ্তবয়স্ক উপভোগ কৰিছোঁ প্ৰাপ্তবয়স্ক নোহোৱাৰ আগতে। আৰু বহুত ভাল লাগিল ভোট দি। আমাৰ ইয়াত নমিনেশ্যনো ভৰাইছে ছাৰহঁতে। একচুৱেলি খুব ভাল লাগিলে সঁচাকৈ ন। আমি এই ইলেকশ্যনটোৰ জৰিয়তে গণতান্ত্ৰিক প্ৰমূল্যবোধ সম্পৰ্কত আমি আমাৰ ল'ৰা ছোৱালীসকলক শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ। তোমালোকে ভোট দিলা, কেনেকুৱা লাগিলে কোৱা? আঙুলিটো এবাৰ দেখুৱাই দিয়া। এয়া আঙুলি, ইহঁতে ভোট দিলে। আমাৰ এই গোটেইখিনি খুব মৰমৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ। ইহঁতে পঢ়া শুনাটো ভাল, আৰু আশা কৰিম অহা বৰ্ষত যাতে এই চন্দ্ৰমল্লিকাই তাই খুব ভাল গান গায়। এই চন্দ্ৰমল্লিকা ফুকনে খুব ভাল গান, এই কণ্ঠটো বহুত ধুনীয়া হয়। কেনেকুৱা লাগিলে ভোট দি? মোৰ বহুত ভাল লাগিল আজি ভোট দি। প্ৰথম দিছোঁতো আৰু বেছি বহুত ভাল লাগিল। একচুৱেলি আমাৰ স্কুলখনৰ যিটো পৰিৱেশ ন, আমাৰ টিচাৰ্ছ এণ্ড ষ্টুডেণ্টৰ মাজৰ যিটো আত্মিক সম্পৰ্ক আছে, হা, তো কেনেকুৱা হয় আমাৰ স্কুলখনৰ পৰিৱেশটো? কেনেকুৱা হয় তোমালোকে কোৱাচোন? আমাৰ স্কুলখনৰ পৰিৱেশটো বহুতেই ধুনীয়া, আৰু ইমানেই বহুত ভাল লাগে প্ৰথম আহিয়ে সোমাই মেলি ভাল লাগে আমাৰ GS-ৰ কেণ্ডিডেট আছে, আহা GS-ৰ কেণ্ডিডেট। তো আজি এয়া আমাৰ GS-ৰ কেণ্ডিডেট। তোমাৰ নামটো কোৱা আৰু কি কথা কোৱা? নমস্কাৰ, মোৰ নাম মহম্মদ মাহমুদ হুছেইন। 2022-23 বৰ্ষৰ মই জেনেৰেল ছেক্ৰেটাৰী পদটো দিছোঁ। সেয়েহে সকলোৰে ভোট কামনা কৰিলোঁ। এতিয়া ইলেকশ্যন চলি আছে, এতিয়া বৰ্তমান ইলেকশ্যন চলি আছে বাৰু। ভোটদান চলি আছে। তুমি কি জিকিবা? তোমাৰ বিৰুদ্ধত কোনে প্ৰতিদ্বন্দ্বিতা কৰিছে? মোৰ বিৰুদ্ধত জাহিদ আলীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। তোমাৰ বিশ্বাস আছেনে তুমি জিকিব পাৰিম বুলি? ছাৰ, বিশ্বাস আছে। সকলো বন্ধু বান্ধৱীৰ লগতে চিনাকি আগৰ পৰাই, সেয়েহে মোৰ বিশ্বাস আছে যে মই জিকিম। অ'কে, ধন্যবাদ। আমি আশা কৰিম দুয়োজন কেণ্ডিডেটলৈকে আমাৰ আশীৰ্বাদ আছে, যাতে দুয়োজনে যাতে ভাল ভোট পায়। তাৰ ভিতৰতো এজন জিকিব। নৱম শ্ৰেণীৰ ছাত্ৰী আছে, তহঁতে কিবা কবি? ভোট দিলা, কেনেকুৱা লাগিলে ভোট দি? ভাল লাগিছে? অ'কে, তো আচলতে আমাৰ বিদ্যালয়খনৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাই দিব বিচাৰিছোঁ ন। নিৰ্ঝৰিণী আছে। চ' আমাৰ পৰিৱেশটো বৰষুণ দি আছে এতিয়া, খুব ধুনীয়া হয় এনভাইৰনমেণ্ট আমাৰ বিদ্যালয়ৰ। ইয়াত চ'লাৰ পেনেল আছে আমাৰ। চ'লাৰ পেনেলৰ জৰিয়তে আমাৰ কম্পিউটাৰ চেণ্টাৰ চলে। সুন্দৰ নেচাৰেল বিউটি হয় আমাৰ বিদ্যালয়খনৰ। বতৰ অলপ ডাৱৰীয়া হয় আজি। মোৰ পিছে পিছে ইহঁত আহি আছে, ইহঁতো আছে, চব আছে। এইখন আমাৰ সুন্দৰ বিদ্যালয়খন। ইহঁতৰ বিৰাট ফূৰ্তি, ইহঁতৰ ভোট দিব পায় আজি। তহঁতৰ ফূৰ্তি লাগিছে নাই? ফূৰ্তি কেনেকুৱা লাগিছে? চাওঁ, আঙুলিটো দেখুৱাই দিয়া। ভোট দিলা নাই? ভাল লাগিছে ন ভোট দি? সুন্দৰ, ইহঁতৰ বিৰাট ফূৰ্তি আজি ভোট দিব পায়। তো আমি আমাৰ এইখন এখন গাৰ্ডেন ইয়াত আছে,
আৰু আমাৰ প্ৰিজাইডিং অফিচাৰ ছাৰ আছে মানে মই এটা কৈছোঁ ডিক্লেৰেশ্যন আৰু মাত্ৰ 15 মিনিটৰ ভিতৰত কাউণ্টাৰ বন্ধ হৈ যাব তাৰ আগত কোনোবা যদি দিবলগীয়া আছে তোমালোকে নিজৰ ভোটদান সাব্যস্ত কৰা কাউণ্টাৰ বন্ধ হৈ যোৱাৰ পাছত তোমালোকে ভোট আৰু দিব নোৱাৰিবা এইটো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ তৰফৰ পৰা আমাক জাননী যোগে জনোৱা ঠিক আছে আমাৰ প্ৰিজাইডিং ছাৰ এয়া আমাৰ ফাৰ্ষ্ট পুলিং মেম এয়া ফাৰ্ষ্ট পুলিং মেম কেনেকুৱা লাগিছে আজি ইলেকশ্যন ডিউটি কৰি আপোনাৰ আজি মোৰ একেবাৰে লোকসভা ৰাজ্যসভা ইলেকশ্যনৰ মানে অসমৰ যিটো আমাৰ জেনেৰেল ইলেকশ্যন তেনেকুৱা নিচিনা লাগিছে বাইদেৱে কৈছে সাধাৰণ নিৰ্বাচনৰ লেখীয়া হৈছে বাইদেউৰ পলিটিকেল চায়েন্সৰ হয় আজিলৈকে ইলেকশ্যন ডিউটি কৰি পোৱা নাই আজি প্ৰথম অভিজ্ঞতাটো যথেষ্ট ভাল হৈছে ধন্যবাদ বাইদেউ হয় 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 আমাৰ ইয়াত ছেকেণ্ড পুলিং মেডাম আছে থাৰ্ড পুলিং মেডাম আছে বাইদেউ কেনেকুৱা লাগিছে এটা নতুন অভিজ্ঞতা পাইছোঁ খুবেই ভাল লাগিছে আৰু সঁচাকৈ চাগে এনেকুৱাই হয় যেন লাগিছে সাধাৰণ নিৰ্বাচনো ধন্যবাদ ভাল লাগিছে আমাৰ এয়া আছে থাৰ্ড পুলিং মেডাম কিৰণ মেডামে এয়া হাতত চিয়াহী লগাই আছে আমাৰ এই চিয়াহীটো নাই কাৰণে মাৰ্কাৰ পাৰ্মানেণ্ট মাৰ্কাৰহে লগাই দিছে এয়া ত' মেম কেনেকুৱা লাগিছে আপোনাৰ কওক অনুভৱ জীৱনৰ প্ৰথম অভিজ্ঞতা বহুত ভাল লাগিছে আৰু এই অভিজ্ঞতা দিয়াৰ বাবে মই ৰাহুল শৰ্মা ছাৰ আৰু জোনাব ছাৰক ধন্যবাদ জনাব বিচাৰিছোঁ লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়কো মই ধন্যবাদ জনাইছোঁ আৰু আমাৰ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অজয় ঠাকুৰ ছাৰকো মই ধন্যবাদ জনাইছোঁ ধন্যবাদ কিৰণ ধন্যবাদ ইলেকশ্যন অফিচাৰ মেম আছে ইয়াত বহি এয়া মেম বিনীতা হাজৰিকা বাইদেউ কওক কেনেকুৱা লাগিলে আজি আপোনাৰ আজি অত্যন্ত ভাল লাগিলে যিহেতু প্ৰথম অভিজ্ঞতা আজিলৈকে ইলেকশ্যন ছিষ্টেমত কোনো ধৰণৰ এনেকৈ ডিউটি কৰি পোৱা নাছিলোঁ জোনাব ছাৰ শ্ৰদ্ধাৰ চাহাবুদ্দিন আহমেদ ছাৰ আৰু ৰাহুল শৰ্মা তোমালোকৰ বাবেই আজি এই সুবিধাটো পাইছোঁ আৰু খুব ভাল লাগিলে যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ এটা অভিজ্ঞতা হৈছে তেওঁলোকে এই ছিষ্টেমটোৰ বিষয়ে বুজি পাইছে ধন্যবাদ মেম আমাৰ প্ৰিজাইডিং অফিচাৰ ছাৰে গোটেই লেপটপত গোটেইবোৰ ডাটাবোৰ প্ৰিজাৰ্ভ কৰি আছে আৰু যিমানবোৰ অফিচিয়েল ৱৰ্কছ আছে ছাৰে এইবোৰ লেপটপত কামবোৰ কৰি আছে আমাৰ চাহাবুদ্দিন আহমেদ ছাৰদেৱ প্ৰথমতে মই আমাৰ ৰাহুল দেৱ গ্ৰুপৰ সাংবাদিকসকলক মই ধন্যবাদ জনাইছোঁ যে আজি আমাৰ ইলেকশ্যনৰ দিনটো আজি খুব ভাল লাগিছে প্ৰতিকূল বতৰ যথেষ্ট ভোটাৰ্ছ আছে আমাৰ প্ৰতি দুঘণ্টাত আমি গম পালোঁ যে ছাত্ৰীসকল আৰু ছাত্ৰসকলে যথেষ্ট ইয়াত গেডাৰিং হৈছে ভোট প্ৰদান কৰিছে আৰু আমি ভাবিছোঁ ভোটৰ অন্তিম টাইমলৈকে আমাৰ 90% ভোট ইয়াত পূৰ হোৱাৰ সম্ভাৱনা আছে এইটো খুবেই ভাল লক্ষণ আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে এই ক্ষেত্ৰত যথেষ্ট মানে তেওঁলোকৰ যিটো প্ৰতিভা সেইটো বিকাশ কৰিছে আৰু যেতিয়া ইলেকশ্যনটো এটা আমাৰ এটা মানে ভাল শিক্ষাৰ এটা বিষয় এই ক্ষেত্ৰত তেওঁলোকে যিটো আমাক দেখুৱাইছে তাৰ পৰা আমি সন্তুষ্ট হৈছোঁ আৰু মই কৈছোঁ যে ভোটৰ যিটো পোল হৈছে ইতিমধ্যে আমাৰ দুঘণ্টাৰ ভিতৰতে আপোনাৰ যিটো পোল হৈছে ছাত্ৰীসকলৰ ভোটৰ যিটো হাৰ ছাত্ৰসকলৰ তুলনাত যথেষ্ট বেছি অন্তিম সময়লৈকে দেখা যাওঁ কি হয় ধন্যবাদ ছাৰ আমাৰ গোটেই ইলেকশ্যন কাৰ্যসূচীটো ৰূপায়ণ কৰাৰ কাৰণে আমাৰ বিদ্যালয়ৰ প্ৰধান হক ছাৰ আৰু আমাৰ জোনাব ছাৰ আমাৰ চাহাবুদ্দিন আহমেদ ছাৰদেৱক আমি ধন্যবাদ জনাইছোঁ ছাৰে খুব সুন্দৰকৈ পৰিচালনা কৰিছে ইলেকশ্যনটো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পাইছে আৰু শ্বেয়াৰ কৰি দিব লাইক কৰি দিব পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ